পংকজা কি কৰি আছে ইয়াতে? কি কৰিবি ভাই, দিগন্তক ৰখি আছো। আচ্ছা শুনকচোন, মোৰ মানে বাথৰুমৰ পাইপডাল ফাটিছে, এটা পাইপ মিস্ত্ৰী বিচাৰি আছো, আপুনি চিনি পায় নেকি বাবা? ভাই দিগন্তই জানিব পাইপ মিস্ত্ৰী। কোন দিগন্ত? মোৰ লগৰ আৰু বাথৰুমৰ পাইপ ফাটিছেতো। বাথৰুমৰ পাইপ ফাটিছে, দিগন্তই জানে। সি আহি আছে, ৰ অকণমান দেৰি ৰ, একবাৰ খবৰ লওকচোন। দিগন্ত কিয় ইমান দেৰি হ'ল? নকবি আৰু এই ৰাস্তাত পাইপ মিস্ত্ৰী লগ পালো নহয়। আচ্ছা, এই পাইপ মিস্ত্ৰী বাপৰে বাপ, বেলেগ ডেঞ্জাৰ। পাইপ মিস্ত্ৰী? মইহে পাইপ মিস্ত্ৰী এটা বিচাৰি আছিলো, মোৰ বাথৰুমৰ পাইপডাল ফাটিছে। পাইপ মিস্ত্ৰীক ফোন কৰচোন। নাৰায়ণৰ ঘৰৰ পায়খানাৰ পাইপডাল ফাটিছে, মাত। সেই পাইপ মিস্ত্ৰী নহয়, এই মুখত যে পাইপ ভৰে দে। আৰে এই 10,000 টকা ভৰি আহিলো, এই মাত্ৰ 10,000। Bye, guys.